নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আলোচনা কৰিবলৈ লৈছোঁ যে ফাৰ্ষ্ট সেমিষ্টাৰ এক্সাম কেতিয়া হ'ব আৰু এডমিট কেতিয়া দিব, লগতে কোনকেইটা কুৱেশ্যন পৰিলে এইবাৰ কমন পৰাৰ চান্স বেছি আছে। মানে এইবাৰ সহজ দিব, কাৰণ লকডাউনৰ কাৰণে বেছি ষ্টাডি হোৱা নাই বা ক্লাছ বেছি কৰা নাই, সেইকাৰণে অলপ সহজ হ'ব। তো আপোনালোকে এইকেইটা কুৱেশ্যনৰ ভিতৰত পঢ়িলে ভাল হ'ব। তো মই আপোনালোকক সেইকেইটা কুৱেশ্যন জনাম যে এই প্ৰিপেয়াৰ এইকেইটা কুৱেশ্যন পঢ়িলে ভাল হ'ব আৰু এডমিট কেতিয়া দিব তাৰপিছত জনাম। তো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব। প্ৰথমতে জানি লোৱা যে পৰীক্ষা কেতিয়া হ'ব। BA BSc আৰু BCom ফাইনেল এক্সাম 2022 হ'বলগীয়া এক্সামটো কেতিয়া হ'ব, এইটো হৈছে ৰুটিন। BA BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ CBCS এক্সাম যিটো আছে এক্সামিনেশ্যন 2022 এই বৰ্ষৰ এক্সামটো হ'ব। এইটো হৈছে ৰুটিন। 30 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব। এইবিলাক হয় ছাবজেক্ট মৰ্ণিং 9 AM পৰা 12 noon আৰু 8:30 পৰা 4:30 লৈকে। আৰু তোমাৰ BA BSc ফাৰ্ষ্ট ছেম আৰু ফাৰ্ষ্ট ছেম যিটো আছে তাৰ এক্সাম শেষ হ'ব তোমাৰ ইয়াত বহুত আপোনালোকে জানি ইয়াৰ পৰা আপোনালোকে যে আপোনাৰ যিটো ছাবজেক্ট হয় এইটো যাৰ এছামিছ আছে ইংলিছ এনেকৈ ল'ব পাৰে। আৰু লাষ্ট এক্সাম হ'ব 13 তাৰিখ শেষ হ'ব 13 তাৰিখত। আৰু এতিয়াতো BA BSc গ'ল, ঠিক আছে। ডেট অফ প্ৰেক্টিকেল এক্সামিনেশ্যন উইল বি নটিচ দিয়া আছে। এতিয়া চোৱা BCom BCom ফাৰ্ষ্ট ছেমিষ্টাৰ CBC এক্সামিনেশ্যন 2022 তেওঁলোকৰো এক্সাম হ'ব। গতিকে এইটো হৈছে ৰুটিন BA BSc আৰু BCom। এতিয়া চোৱা যে এডমিট কেতিয়া দিব বা এডমিট আহিছে নে নাই তাৰ বিষয়ে কিছুমান। এতিয়া মই এতিয়া অ'পেন কৰি লৈছোঁ গুৱাহাটী ইউনিভাৰ্চিটিৰ মেইন পৰ্টেলখন। তো আপোনালোকে ইয়াত চাব পাৰিব, বহুত ধৰণৰ অপশ্যন আছে। এমপ্লয়িজ পৰ্টেল, UG ডাউনলোড ৰেজিষ্টাৰ চাৰ্টিফিকেট, ৰিএডমিশ্যন, অনলাইন ডকুমেণ্ট, বহুত ধৰণৰ আছে। গতিকে এইবিলাকক আপোনালোকে চাব নালাগে। আপোনালোকে এটাই চাব যে ইয়াত দিয়া আছে ডাউনলোড এডমিট কাৰ্ড। তাৰমানে ইয়াত ডাউনলোড আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দি আপোনালোকে ডাউনলোড কৰিব পাৰিব, বা ইয়াত ৰোল নম্বৰত ক্লিক কৰি ইয়াত ৰোল নম্বৰ অপশ্যনটো আহিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰোল নম্বৰ হিচাপে আৰু এতিয়া দিয়া আছে ইণ্টাৰ কেপচা বহুৱাই তলত ডাউনলোড এটা অপশ্যন এডমিট বুলি এটা অপশ্যন আছে। ইয়াত ক্লিক কৰিলে আপোনাৰ এডমিটটো ডাউনলোড হৈ আহিব। সেই ডাউনলোড অপশ্যন চাইছে তাতে ডাউনলোড এডমিট কাৰ্ড আৰু লিষ্ট অফ লাইভ এডমিট কাৰ্ড দুয়োটাই আছে। আপোনালোকে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। তো আপোনালোকে লোৱাৰ দৰকাৰ নাই, আপোনাক কলেজৰ পৰাই দি দিব। তো টেনশ্যন কৰাৰ কোনো দৰকাৰ নাই, চাই দি দিব। আৰু কোনকেইটা এক্সামত বেছি ইম্পৰ্টেণ্ট, কোন ইয়াৰৰ কুৱেশ্যনবিলাক বেছি ইম্পৰ্টেণ্ট, সেইটোৰ কাৰণে মই নেক্সট এটা ভিডিঅ' বনাম। তো আপোনালোকে চাই থাকিব। আৰু এনেধৰণৰ নতুন নতুন আপডেট ইনফৰমেশ্যন জানিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যাতে ভৱিষ্যতে আপোনালোকে ইম্পৰ্টেণ্ট বস্তুবিলাক জানিব পাৰে। ধন্যবাদ।